নমস্কাৰ, আমি এই মুহূৰ্তত খবৰ দেখছোঁ দৰ্শকসকলক দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম গণ মৰ্চা তথা অসম সংগ্ৰামী মঞ্চৰ চাবুৱা বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী হেমন্ত কুমাৰ দাসে চাবুৱা বিভিন্ন অঞ্চলৰ ৰাইজৰ লগত আগন্তুক নিৰ্বাচনী সন্দৰ্ভত মত বিনিময় বাহাল ৰাখিছে আৰু ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে হেমন্ত কুমাৰ দাসে। আৰু চাবুৱা সমষ্টিত বিজেপি, কংগ্ৰেছ আৰু এজিপিক ব্যাপক প্ৰত্যাহ্বান জনাইছে অসম সংগ্ৰামী মঞ্চৰ প্ৰাৰ্থীজনে। আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি নতুনকৈ গঠন হোৱা অসম সংগ্ৰামী মঞ্চৰ চাবুৱা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীজনে সামাজিক মাধ্যমতো ব্যাপকভাৱে চৰ্চা লাভ কৰাৰ পৰিলক্ষিত হৈছে। আৰু সামাজিক মাধ্যমত তেখেতে বিভিন্ন ধৰণৰ বিতৰ্কৰ সন্মুখীন হৈছে আৰু সেইসমূহৰ ওপৰত তেখেতৰ মন্তব্য শুনোৱা হওক। ইমান ঠাইত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে ৰাইজৰ পৰা সহায় কেনেদৰে পাইছে কি ক'ব? এতিয়ালৈকে মই এইখন মোৰ 54 নম্বৰ সভা, মানে অন্তৰংগ আলাপ সভা বুলি নহয়, 54 নম্বৰ মোৰ সমষ্টিটোৰ ভিতৰত এতিয়ালৈকে মই 54খন এনেদৰে অন্তৰংগ আলাপ অনুষ্ঠানলৈ গৈছোঁ আৰু ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ। আৰু মোৰ মাত্ৰ মই লৈ আহিছোঁ কেইটামান তেওঁলোকলৈ বাৰ্তা যে মোৰ উদ্দেশ্য হ'ব, যদি কেনেবাকৈ মই 21 চনৰ নিৰ্বাচনত চাবুৱা সমষ্টিৰ পৰা জয়যুক্ত হওঁ, তেন্তেহ'লে মোৰ একমাত্ৰ উদ্দেশ্য হ'ব উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আৰু গাঁৱৰ সকলো মানুহৰে উন্নয়নটোৱে হ'ব একমাত্ৰ মোৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে সমাজৰ নিম্ন শ্ৰেণীৰ মানুহসকলক আমি কেনেকৈ এটা লেভেলত আনি সমাজখন উন্নয়ন কৰিব পাৰোঁ, সমাজৰ উন্নয়নটো হ'লে মোৰ একমাত্ৰ লক্ষ্য। আৰু এই 54খন সভাত মই বিপুলভাৱে ৰাইজৰ পৰা আদৰণি পাইছোঁ আৰু তেখেতসকলে সকলোৱে একেমুখে তেওঁলোকে মোক আদৰি লৈছে আৰু সকলোৱে আহিছে কৈছে যে আপুনি 21 চনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব বুলি তেখেতসকলে মোক আশ্বাস দিছে। আপুনি কোন দলৰ পৰা এবাৰ প্ৰতিনিধিত্ব কৰিব? আপোনালোকে সকলোৱে গম পাইছে, এইটো এটা বহুত ভাল প্ৰশ্ন সুধিছে। বৰ্তমান অসমত গণমঞ্চ নামৰ এটা অৰাজনৈতিক সংগঠন ইতিমধ্যে কুচকাৱাজ চলি আছে, আপোনালোকে গম পাইছে। সেই গণমঞ্চৰ অধীনতে যিখিনি সৰু সুৰা আঞ্চলিক দল গঠন কৰা হৈছে, তাৰ আটাইতকৈ ডাঙৰ আঞ্চলিক দলটোৰ নাম হৈছে অসম সংগ্ৰামী মঞ্চ। আৰু এই অসম সংগ্ৰামী মঞ্চৰ পৰা মোক তেওঁলোকে প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছে 121 নং চাবুৱা বিধানসভা সমষ্টিৰ পৰা। আৰু সেই সংগ্ৰামী মঞ্চৰ এজন প্ৰাৰ্থী হিচাপে আজি মই পুখুৰীজান গাঁৱত ৰাইজৰ লগত বাৰ্তালাপ কৰিবলৈ আহিছিলোঁ আৰু তেখেতসকলক লগ পাই মই অতি আনন্দিত হৈছোঁ। আৰু লগতে তেখেতসকলে অতি উৎসাহেৰে লগে লগে এখন তেওঁলোকৰ ইয়াত বুথ কমিটি ৰাইজে অতি সদল বলে গঠন কৰি দিয়ে মোক উৎসাহিত কৰিছে। আপুনি চাকৰি কৰি আছে বৰ্তমান, এতিয়া চাকৰি জীৱন কি হ'ব আপুনি? এইটো কথা মই স্পষ্টভাৱে কৈছোঁ, যিহেতু মই এতিয়া বৰ্তমান এজন অসম গভৰ্ণমেণ্টৰ এজন চৰকাৰী চাকৰিয়াল। মই জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰী, এজন অতি ছিনিয়ৰ মই চাকৰিয়াল। কিন্তু মই ৰাইজৰ স্বাৰ্থৰ খাতিৰত 121 নং বিধানসভা সমষ্টিৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত আৰু তেখেতসকলৰ ডেভেলপমেণ্ট বিচাৰি তেখেতসকলৰ ডেভেলপমেণ্ট কৰাৰ উদ্দেশ্যে মই 2020 চনতে মই চাকৰিটো ইতিমধ্যে VRS ল'ম বুলি সিদ্ধান্ত কৰি মই স্বেচ্ছামূলকভাৱে মই অৱসৰ গ্ৰহণ কৰি হ'লেও ৰাইজৰ সেৱা কৰিবলৈ মই আগবাঢ়ি আহিছোঁ। গতিকে সিদ্ধান্ত কৰিছোঁ যে মই অতি সোনকালে 1 মাহৰ 2 মাহৰ ভিতৰতে মই চাকৰিৰ পৰা VRS ল'ম। আপুনি সভাত এটা গুৰুত্বপূৰ্ণ কথা ক'লে, আপুনি চাকৰিৰ পৰা ৰিজাইন দি ৰাইজৰ কাৰণে সেৱা কৰিবলৈ আগবাঢ়ি, যাৰ ফলত আপোনাৰ ঘৰটো আপোনাক এইটো এটা অতি জটিল প্ৰশ্ন। আপোনালোকে আজি ৰাইজৰ সকলোৰে আগত কৈছোঁ যে আজিৰ তাৰিখত মই ইমান সুন্দৰ এটা চাকৰি ৰিজাইন দিয়াৰ কাৰণে মোৰ পৰিয়ালে, বিশেষকৈ মোৰ পৰিবাৰ আৰু মোৰ 2জনী ছোৱালী, তেওঁলোকে মোক ঘোৰ বিৰোধাচৰণ কৰিছে যে তুমি ইমান ডাঙৰ এটা চাকৰি এৰি দি বেলেগৰ ল'ৰা ছোৱালীক, বেলেগৰ পৰিয়ালক তুমি চাবলৈ চিটিবলৈ গৈছা, কিন্তু আমাক চাব চিটিব পৰা নাই। কিন্তু মই তেওঁলোকক প্ৰত্যাহ্বান জনাই কৈছোঁ, 30 বছৰ সময় মোৰ পৰিয়ালৰ কাৰণে দিলোঁ, 30 বছৰ চাকৰি কৰি তেওঁলোকক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ। এতিয়া তেওঁলোকৰ নিচিনা আৰু নিকিন পৰিয়ালৰ বহুত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ উন্নয়নৰ কাৰণে, অৰ্থাৎ সমাজৰ নিম্ন শ্ৰেণীৰ মানুহখিনি উন্নয়ন কৰিবৰ কাৰণে মোৰ ঘৰৰ লগত সম্পূৰ্ণ বিৰোধিতা কৰি মোৰ পৰিবাৰে, মোৰ ল'ৰা ছোৱালীয়ে মোৰ হৈ বিৰোধাচৰণ কৰিছে। আপোনালোকে ফেচবুক মেলিলৈ মোৰ ছোৱালীকেইজনীয়ে মোৰ বিষয়ে বহুত বেয়াকৈ কমেণ্ট লিখিছে যে তুমি কিয় ৰাইজৰ ডেভেলপমেণ্ট কৰিবলৈ কৈছা, আমাৰ কিয় কৰা নাই। তেওঁলোকক ইতিমধ্যে পঢ়াই শুনাই নিজৰ জেগাত তেওঁলোকক মই ষ্টাব্লিছ কৰাৰ পাছত ৰাইজৰ জনসাধাৰণক সেৱা কৰিম বুলি মই ওলাই আহিছোঁ। মোৰ পৰিয়ালে যিমানেই মোক বিৰোধিতা নকৰক, মই 21 চনৰ নিৰ্বাচনত মই অসম গণমঞ্চৰ পৰা, অৰ্থাৎ সংগ্ৰামী মঞ্চৰ পৰা মই প্ৰতিনিধিত্ব কৰিমই। এয়া ৰাইজৰ বিপুল দাবী।